নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ কেইটামান সাঁথৰ উত্তৰ লৈ আহিছোঁ। যদি আপোনালোকে উত্তৰবোৰ জানে কমেণ্ট কৰিব। এজনী চেৰেলি গাই সাতখন পথাৰৰ ধান খায়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে কাঁচি। মনে মনে চুকত বহো, পৃথিৱীখন ভ্ৰমি ফুৰো। মনে মনে চুকত বহো, পৃথিৱীখন ভ্ৰমি ফুৰো। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে ডাক টিকট। এনে এটা কি বাৰ আছে যিটো বাকী 7টা বাৰতকৈ পৃথক? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে পৰিবাৰ। আপোনালোকে বাৰু ভাবিব পাৰিছিলনে? সোণৰ গুটি ৰূপৰ পাত, আগবঢ়ালে মাৰ্জনা হয় শত অপৰাধ। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে তামোল আৰু পাণ। কি বেং য'ত ত'ত লৈ যাব পাৰি? বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এনেকুৱা কি বেং আছে যাক য'ত ত'ত লৈ যাব পাৰি? হয়, উত্তৰটো হৈছে পাৱাৰ বেংক। কি খানা দেখো কিন্তু খাব নোৱাৰোঁ? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? এনেকুৱা কি খানা আছে যাক আমি খাব নোৱাৰোঁ? হয়, উত্তৰটো হৈছে চিৰিয়াখানা। এনেকুৱা এটা বস্তু আছে যাৰ হাড় এডাল কিন্তু মঙহ বহুত থাকে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি জানিবনে? জানে যদি কমেণ্ট কৰি জনাওকচোন। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। হয়, উত্তৰটো হৈছে খেৰৰ পুঁজি। আপোনালোকে ভাবিব পাৰিছিলনে? এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুৱা আৰু গধূলি শব্দ দুটাৰ মাজত কি শব্দ আছে? বন্ধু বান্ধৱীসকল, ভাবি পিনি কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে আৰু। দুইটা শব্দৰ মাজত আৰু শব্দটো আছে। তলৰ চিত্ৰটোৱে এখন দেশক প্ৰতিনিধিত্ব কৰিছে। আপোনালোকে সেই দেশখনৰ নাম কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে তুৰ্কী। এনেকুৱা কি বস্তু আছে যিটো ল'ৰাবোৰৰ ছোৱালীতকৈ সৰু থাকে? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে মানি বেগ বা পাৰ্চ। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।